হয় অতিকে দুৰ্ভাগ্যজনক কথা যে 2023 চনতে আমাৰ প্ৰধানমন্ত্ৰী আমাৰ গৃহমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে আমাৰ জাতি মাটিৰ আইকনিক লিডাৰ জীৱন সিংহ ডাঙৰীয়া লগতে ডিএল কোচ আমাৰ ডাঙৰীয়াৰ লগতে শান্তি শক্তিৰ শাসক আমাক জীৱন সিংহৰ মাতি আনে আৰু মাতি অনাৰ পিছতে আজিলৈকে এই আলোচনা সম্পূৰ্ণ হোৱা নাই দেখা গ'ল যে 3 বছৰ সময় উকলি গ'ল কিন্তু 3 বছৰ সময় উকলি যোৱাৰ পিছতেও আজিলৈকে এই শান্তি চক্ৰ সম্পূৰ্ণ হোৱা নাই কিয় হোৱা নাই সেইখিনি আমাৰ উত্তৰ লাগে কিন্তু আমাৰ দেখা যায় যে আমাৰ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ গাফিলতি এই গাফিলতি আমাৰ দীক্ষা জনাইছোঁ আমি গৰিহণা জনাইছোঁ যে আমাৰ এই ডিএল কোচ আৰু জীৱন সিংহৰ যিখিনি আমাৰ দাবী যিখিনি আমাৰ পৃষ্ঠক আছিল পৃষ্ঠক এতিয়ালৈকে পূৰণ হোৱা নাই দেখা যায় যে আমাৰ দীৰ্ঘদিন ধৰি আমাৰ জীৱন সিংহ ডিএল কোচ এই এন্ধাৰত ৰাখি পেলাই আমাৰ এই ইমানভাৱে হাৰাশাস্তি কিয় দিব লগা হৈছে আমাৰ সেই হাৰাশাস্তিখিনি আমাৰ কুচাকৰণ জাতিগোষ্ঠীৰ কাৰণে খুব প্ৰকাশ কৰিছোঁ আমি দুখ প্ৰকাশ কৰিছোঁ আমি ঘৃণা কৰিছোঁ আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ যে আগন্তুক দিনত যদি আমাৰ জীৱন সিংহ আৰু ডিএল কোচৰ যিখিনি আমাৰ লগত পৃষ্ঠক যিখিনি আমাৰ আলোচনা এইখিনি যদি এই কম একমাহৰ ভিতৰতে যদি আলোচনা যদি নহ'ব আহে তেতিয়াহ'লে আমি এই আগন্তুক বিধানসভা ইলেকশ্যনৰ আগতে আমি এই প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি সাজু হৈছোঁ তাৰ কাৰণে আমি যদি আমাৰ অসমখন জ্বলাই দিব লাগে আমি জ্বলাই দিম অসম উত্তাপ কৰি দিম আমাৰ কুচাকবংশী জাগিছে আমাৰ যিহেতু আমি ভূমিপত্ৰ আমি খিলঞ্জীয়া আমাৰ পৰা ভূমি অধিকাৰ কিয় বঞ্চিত হৈছে আমি সেইখিনি কেতিয়াও আমি সহ্য নকৰোঁ কুচাকবংশী জাগিছে আমাৰ প্ৰাপ্যৰ কাৰণে আমাৰ নিজৰ প্ৰাণৰ বিনিময় হ'লেও আমি সেইখিনি আদায় কৰিম কাৰণ আমাৰ দীৰ্ঘদিনৰ সমস্যা দেখা যায় যে আমাৰ আজি 33 বছৰ ধৰি আন্দোলন কৰিছে জীৱন সিংহ আৰু ডিএল কোচ ডাঙৰীয়া কিন্তু এই আন্দোলন মৰ্মে আজি 3 বছৰ আমাৰ উকলি গ'ল কিন্তু আলোচনা হোৱা নাই আমি অসম চৰকাৰক আৰু কেন্দ্ৰীয় চৰকাৰক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যদি আমাৰ অনুৰোধ আমাৰ কাকতি মিনতি নুশুনে তেতিয়া আমি হাতত আমাৰ কি আমি সিদ্ধান্ত ল'ম আমাৰ যদি আমি স্থিতি তেতিয়া আমাৰ অসমখন ভয়াৱহ হ'ব সেইকাৰণে জগৰীয়া হ'ব কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ সেইখিনি আমাৰ কেজিচি বলে আমাৰ একটু হোকে নেই আমাৰ অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ নাভাবে যেন আমি কুচাকবংশীৰ আমি হল বুলি ভাবি আমাৰ কাঠপুতলা আমাৰ বনাই আজি ৰাজনৈতিকভাৱে আমাৰ পঙ্গু কৰিছে এইখিনি আমি কেতিয়াও সহ্য নকৰোঁ আমাৰ জীৱন সিংহ আৰু ডিএল কোচৰ আমাৰ যিখিনি আমাৰ পৃষ্ঠক যিখিনি আমাৰ সমস্যা আমাক যদি সমাধান নকৰে তেতিয়াহ'লে আমি তাৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি সাজু কেজিচি জিন্দাবাদ কেজিচি জিন্দাবাদ জীৱন সিংহ জিন্দাবাদ ডিএল কোচ জিন্দাবাদ জিন্দাবাদ জীৱন সিংহ জয় হোক